হে দোস্তি ওয়েলকাম টু ৰাহুল ব্লগছ। আমতি চোৱা খুচি হোৱা দিন তো আজি আমতি চোৱা খুচি হোৱাৰ কাৰণে তো ঘৰত কিবা কিবি অলপমান বস্তু লাগে, ফল মূল, সেই বস্তুখিনি আনবা বকত যাব লাগে। তো বকত যাওঁ, তো আপোনালোককো বকখন দেখুৱাওঁ অলপ। তো বলক, আৰু এইখন মোৰ স্কুটি, তো স্কুটিখন ৰেডি। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গৈ আছোঁ বকত, আৰু এই হৈছে গাঁৱৰ পৰিৱেশ। তো চাওক আপোনালোকে, আৰু যদি ৰাইট চাইডে সোমাই দিওঁ পাই যাম পাৰ্বতী পাহাৰ। তো পাৰ্বতী পাহাৰৰ এটা ভিডিঅ' বনাম বাৰু। তো নেক্সট টাইম এইখনে হৈছে পাৰ্বতী পাহাৰ। বলক। আৰু আগত চাওক মজা পৰিৱেশ, এই হৈছে গাঁৱৰ পৰিৱেশ। তো মজা সেউজীয়া পৰিৱেশ। টাউন চহৰত থকাতকৈ গাঁৱত থকাটো মজাই বেলেগ। বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আকি নয়নতে নানা ৰঙীয়া আশা হে পাহে দিয়া শব্দৰ ছায়া উমলিব দিয়া আৰু মই 2 কিলোমিটাৰমান আহিলোঁ। এতিয়া আছে আৰু 1 কিলোমিটাৰমান গ'লে তো পাই যাম বকত। আৰু আগত আছে আমাৰ মেডিকেলখন। তো চাওক বকৰ মেডিকেলখন কেনেকুৱা। এইখনে হ'ল বকৰ মেডিকেল। তো চাওক আপোনালোকে, এইখনে মেডিকেলখন। আৰু এইখন হৈছে বকৰ সকলোতকৈ ডাঙৰ ফিল্ড, বক শুৱাৰী ফিল্ড। তো ইয়াতে বিহু ফাংচন খেলা তো সকলোখিনি ইয়াতে পতা হয়। তো কিমান আৰু এইখনে হৈছে আমাৰ বকৰ মেইন টাউন। তো এইখনে বকত। তো চাওক আপোনালোকে বকত। আজি ৰবিবাৰ, তো দোকান চোকান বন্ধ আছে। মই বস্তু কিনিলে তো ঘৰত যাব লাগে। হৈ গ'ল বজাৰ, এইখিনি লৈ ল'লোঁ মই বজাৰ। তো এতিয়া ঘৰত যাব লাগে। হ'ব দিয়ক, এইখিনি আছিল আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে তো কমেণ্ট কৰক। যদিহে আজিৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। তো বাই বাই।